সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ঠিকেই আছে। বলকচোন আজি এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আকৌ আপোনালোকলৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ময়দা, আটা, আশীৰ্বাদ আটা আৰু মই এতিয়া ৰুটি যেনেকৈ বেলে তেনেকৈ আটা লৈ ময়দা অলপ মিক্স কৰি তাতে এতিয়া মই ৰুটি আটাখিনি মিক্স কৰিম। নিমখ অলপমানো দি দিছোঁ, যিহেতু নিমখ দৰকাৰ হয় স্মুথ হোৱাৰ কাৰণে। তাৰপিছত বেকিং পাউডাৰ অলপমান দি দিছোঁ, যোনটো আমি কেক বনাবৰ কাৰণে ইউজ কৰোঁ। এতিয়া অলপমান ৰিফাইন অইল দিম আৰু পানী দি কেনে সেইখিনি চব মিশ্ৰণখিনি খুলি ল'ম ধুনীয়াকৈ। আমাৰ ৰুটি বনাবৰ কাৰণে গোল গোল হৈ গ'ল। তাত ৰুটি নবনাওঁ পিছে, আপোনালোকে থাম্বনেইল লিখি গম পাইছে। এতিয়া তেল লগাই ল'লোঁ অলপমান। কাৰণে ৰুটিখন ইফালে সিফালে উল্টিয়াই দিছোঁ। তাৰপাছত অলপমান ইটো ছাইডত সিজাৰ পাছত আকৌ উল্টিয়াই দিম। উল্টিয়াই দিয়াৰ পাছতহে সামগ্ৰীখিনি আমি দি দিম। এতিয়া আমি উল্টাই দি ওপৰৰ ছাইডটো কাট কৰি ল'ম অলপমান, যিহেতু ওপৰত আমি সামগ্ৰীখিনি দিম। তো সেইখিনি সামগ্ৰী সিজিবৰ কাৰণে তলত অলপমান কাট কৰি দিম, যাতে ধুনীয়াকৈ সিজে। তো কাট কৰি লৈছোঁ মই। নাও সময় হৈ গ'ল পিজ্জা চচ দিয়াৰ। এয়া পিজ্জা চচ দি আছোঁ ধুনীয়াকৈ। ওপৰত পিজ্জা চচখিনি দি দিম। এইটো পিজ্জা চচ। এতিয়া ভালকৈ এনেকৈ পিজ্জা চচখিনি দি দিব। তাৰ ওপৰত কাটি থোৱা পিঁয়াজ, কেপচিকাম দি দিলোঁ মই। যিহেতু মোৰ লগত বিলাহী আৰু মাকৈ এইবোৰ নাছিলে গোমধান, তো মই দিব নোৱাৰিলোঁ। আপোনালোকৰ লগত থাকিলে আপোনালোকে দি দিব। তাৰ ওপৰত চীজ দি দিম এতিয়া মই, আৰু তো পিজ্জাৰ কাৰণে ৰেডি। এয়া মই চীজ দি দিলোঁ। এতিয়া কণীখন ল' ফ্লেমত দি দিম। দেখিছেই পিজ্জা ৰেডি হৈ গ'ল আমাৰ। তো এয়া আমাৰ পিজ্জা ৰেডি। কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট বক্সত জনাবচোন, আৰু ট্ৰাই কৰি চাব। যিসকলে ট্ৰাই কৰা নাই ঘৰত ট্ৰাই কৰি চাব। সঁচাই খাই বহুত বেছি টেষ্টি লাগে। তো আগলৈও আপোনালোকৰ কাৰণে ধুনীয়া ভিডিঅ' লৈ আহিম। যিসকল নিউ হয় সেইসকলে ছাবস্ক্ৰাইব কৰি যাব।